আপুনি নিজে কি এইটো নিজে আপুনি জানে, আপোনাক ধৰি বান্ধি কোনোবাই ট্ৰান্সজেন্ডাৰ বনাব নোৱাৰে। জেন্ডাৰ আইডেন্টিটিটো কোনো বেমাৰ নহয়। আজি আমি এটা কথা মনত ৰাখিব লাগিব, all Hijras are transgender, but all transgenders are not Hijra. মই গৈ কোনোবা মেডিকেল বোৰ্ডৰ সন্মুখত থিয় হ'ব লাগিব, মোক মেডিকেলি চেক কৰিব, মোৰ কাপোৰ খুলি পেলাই তেওঁলোক ডায়েগনচিছ কৰিব। হেল্ল' ফ্ৰেণ্ডছ, মই টাইৰা। মই আপোনালোকৰ সন্মুখত আজি আহিছো খুব ইম্পৰ্টেণ্ট এটা টপিক ডিছকাছ কৰাৰ কাৰণে। ৰিচেণ্টলি আমাৰ লোকসভাত ট্ৰান্সজেন্ডাৰ এমেণ্ডমেণ্ট বিল উত্থাপন কৰা হৈছে। সেই বিলটো আমাৰ ট্ৰান্সজেন্ডাৰ কমিউনিটিৰ কাৰণে এটা ভাবুকি আনিছে, আমাৰ জীৱনৰ প্ৰতি, আমাৰ অস্তিত্বৰ প্ৰতি। ট্ৰান্সজেন্ডাৰ এমেণ্ডমেণ্ট বিল 2026, এই নতুন যি বিলটো উত্থাপন কৰা হৈছে তাত কিছুমান নতুন পইণ্ট এড কৰা হৈছে। তাৰ আগত মই আপোনালোকক ট্ৰান্সজেন্ডাৰ কমিউনিটিৰ দীৰ্ঘদিন ধৰি যি আন্দোলন চলি আহিছিলে আৰু তাৰ পৰিণতিত আমাৰ সুপ্ৰিম কোৰ্ট, মহামান্য সুপ্ৰিম কোৰ্টে 2014ত নালচা ভাৰ্ডিক্ট দিয়ে, সেইখিনি কথা অলপ খুলি ক'ব বিচাৰো। সুপ্ৰিম কোৰ্টে 2014ৰ নালচা ভাৰ্ডিক্টত ট্ৰান্সজেন্ডাৰ কমিউনিটিক মানে আমাৰ আইডেন্টিটিটোক এটা স্বীকৃতি প্ৰদান কৰিছিলে অফিচিয়েলি। সেই ভাৰ্ডিক্টত সুপ্ৰিম কোৰ্টে খুব একদম স্পষ্টকে কৈ দিছিলে যে ট্ৰান্সজেন্ডাৰ মানুহৰ যিটো ডেফিনেশ্যন তাত বহুতখিনি আইডেন্টিটিজ কিন্তু সামৰি লৈছিলে আৰু খুব চাইণ্টিফিক এটা আৰু লজিকেল এটা ডেফিনেশ্যন দিয়া হৈছিলে। এই ট্ৰান্সজেন্ডাৰ কমিউনিটিৰ ভিতৰত এটা ডাইভাৰ্ছ আইডেন্টিটি আছে, যিটো কিন্তু সুপ্ৰিম কোৰ্টে স্বীকৃতি দিছিলে। সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট মতে ট্ৰান্সজেন্ডাৰ এটা আমব্ৰেলা টাৰ্ম হিচাপে ইউজ কৰা হয়। তাৰ ভিতৰত হিজৰা, ট্ৰান্সমেন, ট্ৰান্স ওমেন, নন বাইনেৰী, জেণ্ডাৰ কুৱেৰ, জেণ্ডাৰ ফ্লুইড, এনেকুৱা বহুত আইডেন্টিটিজ কিন্তু সামৰি লোৱা হৈছিলে। তাৰ লগত মহামান্য সুপ্ৰিম কোৰ্টে ট্ৰান্সজেন্ডাৰ মানুহক এটা বিশেষ অধিকাৰো দিছিলে, যিটো হ'ল নিজৰ জেণ্ডাৰটো নিজে নিৰ্ধাৰণ কৰা। এই অধিকাৰখিনি কিন্তু আমি আমাৰ সংবিধানৰ পৰাই পাইছো। সংবিধানৰ আৰ্টিকেল 14, 21 সেই ধাৰা মতে আমাক এই অধিকাৰখিনি দিয়া হৈছে আৰু তাত কোৱা হৈছিলে যে আপুনি নিজৰ জেণ্ডাৰটোক যেনেকে আপুনি পাৰচিভ কৰে, যেনেকে আপুনি নিজৰ জেণ্ডাৰটো অনুভৱ কৰে, সেইটো মতে জেণ্ডাৰটো আপুনি প্ৰকাশ কৰিব পাৰে। তাত কোনো বাহিৰৰ ব্যক্তি বা কোনো অফিচাৰ, কোনো মেডিকেল বোৰ্ড সেইটো নিৰ্ধাৰণ কৰিব নোৱাৰে। তো আপোনাৰ জেণ্ডাৰ আপুনি নিজে নিৰ্ধাৰণ কৰিব পাৰে। তাৰপিছত 2019ত গভৰ্ণমেণ্টে ট্ৰান্সজেণ্ডাৰ প্ৰটেকশ্যন এক্ট আনিছিলে। মহামান্য সুপ্ৰিম কোৰ্টৰ 2014ৰ নালচা ভাৰ্ডিক্ট আৰু তাৰ পিছত 2019ৰ ট্ৰান্সজেণ্ডাৰ এক্ট, ইয়াৰ ফলত আমাৰ ট্ৰান্সজেণ্ডাৰ কমিউনিটি বহুতখিনি সাহস পাইছিলে আৰু তেওঁলোক ওলাই আহিছিলে। তেওঁলোক নিজে নিজৰ প্ৰফেশ্যন লৈ নিজৰ অস্তিত্ব প্ৰকাশ কৰিবৰ কাৰণে বহুতখিনি সাহস পাইছিলে আৰু ওলাই আহিছিলে। কিন্তু ৰিচেণ্টলি যি এমেণ্ডমেণ্ট বিল, ট্ৰান্সজেণ্ডাৰ এমেণ্ডমেণ্ট বিল 2026টো আমাৰ লোকসভাত উত্থাপন কৰা হৈছে, সেইটো ইমান দিনৰ যি ষ্ট্ৰাগল আৰু নালচা ভাৰ্ডিক্ট চব বস্তুক নাইকিয়া কৰি দিছে। লোকসভাত আমাৰ ছ'চিয়েল জাষ্টিচ মিনিষ্টাৰে যি ট্ৰান্সজেণ্ডাৰ এমেণ্ডমেণ্ট বিলটো উত্থাপন কৰিছে, সেই বিলটো কিন্তু একদম পোনে পোনে যিটো আমাৰ নালচা ভাৰ্ডিক্ট আছিলে তাক ভায়লেট কৰিছে। এই এমেণ্ডমেণ্ট বিলত বহুকেইটা পইণ্ট এড কৰা হৈছে, যেনেকে ট্ৰান্সজেণ্ডাৰ ডেফিনেশ্যন। সেই ট্ৰান্সজেণ্ডাৰ যিটো ডেফিনেশ্যনটো তাক কিন্তু একদম সংকুচিত কৰা হৈছে। এই নতুন বিল অনুসৰি আপুনি নিজে নিজৰ জেণ্ডাৰটো মানে নিৰ্ধাৰণ কৰাৰ যি অধিকাৰ আছিলে সেইটো কৰিব এতিয়া নোৱাৰে। সেইটো কোনে কৰিব পাৰিব? সেইটো কোনোবা মেডিকেল বোৰ্ড বা ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট, তেওঁলোকক এই অধিকাৰখিনি দিয়া হ'ব। আপোনাৰ কি জেণ্ডাৰ সেইটো আপুনি নিজেই বুজি পাব। আপোনাৰ নিজৰ ভিতৰত যিটো অনুভৱখিনি সেইটো আপুনি জানে, কিন্তু এতিয়া নতুন নিয়ম অনুযায়ী এইটো আপুনি এতিয়া নিৰ্ধাৰণ কৰিব নোৱাৰে। সেইটো কোনোবা মেডিকেল বোৰ্ডৰ বহি থকা মানুহবিলাকে সেইটো নিৰ্ধাৰণ কৰিব। আমাৰ জেণ্ডাৰ আইডেণ্টিটিটো সেইটো কিন্তু কোনো মানুহে, বেলেগ মানুহে নিৰ্ধাৰণ কৰি দিয়া বস্তু নহয়। সেইটো আমি কি নিজে ফিল কৰি আছো, আমাৰ যিটো লিভড এক্সপিৰিয়েঞ্চ, সেইটো মতে আমি আমাৰ জেণ্ডাৰটো আমি নিজে আইডেণ্টিফাই কৰিব পাৰোঁ। কিন্তু এতিয়া যদি এইটো অধিকাৰ কোনোবা মেডিকেল বোৰ্ডক দিয়া হয় আৰু তাতে গৈ তেওঁলোক
আমাক এক্সামিন কৰিব তাৰমানে কি তাৰমানে আমাৰ কাপোৰ খুলি তেওঁলোক আমাক চেক কৰিব সেইটো আমি কি মানিব পাৰো আজি আপোনাক যদি এনেকে কোৱা হয় যে আপোনাৰ কি জেন্ডাৰ সেইটো আপুনি নিজে নিৰ্ধাৰণ কৰিব নোৱাৰে কোনোবা বেলেগ ডক্টৰে কোনোবা বেলেগ অফিচাৰে সেইটো নিৰ্ধাৰণ কৰিব সেইটো কি আমি মানিব পাৰো সুপ্ৰিম কোৰ্টৰ নালছা ভাৰ্ডিক্টত কিন্তু তেনেকুৱা কোনো প্ৰভিজন নাছিলে এইটো নতুনকে কিন্তু এড কৰা হ'ল জেন্ডাৰ আইডেন্টিটি মোৰ নিজৰ বস্তু সেইটো মই নিজে এক্সপ্ৰেছ কৰিব পাৰিম সেইটো কোনো বেলেগ মানুহে এইটো নিৰ্ধাৰণ কৰিব নোৱাৰে আৰু সেইটো কোনো বেমাৰ নহয় যে মই গৈ কোনোবা মেডিকেল বোৰ্ডৰ সন্মুখত থিয় হ'ব লাগিব মোক মেডিকেলি চেক কৰিব মোক মোৰ কাপোৰ খুলি পেলাই তেওঁলোক ডায়াগনচিছ কৰিব এইটোতো কোনো বেমাৰ নহয় আগতে এগৰাকী ট্ৰান্সজেন্ডাৰ ব্যক্তি নিজৰ যিটো জেন্ডাৰ সেইটো নিজে নিৰ্ধাৰণ কৰিব পাৰিছিলে সেইটো কাৰণে তেওঁ জাষ্ট এটা নটাৰী বা এফিডেভিট জমা দিলে যে তেওঁ নিজে সেলফ ডিক্লেয়াৰ কৰিব আৰু সেইটো জমা দিলেই তেওঁক এই জেন্ডাৰ আইডেন্টিটি যেটো কাৰ্ড হয় সেইটো তেওঁ দিয়া হৈছিলে ট্ৰান্সজেন্ডাৰ কাৰ্ড কিন্তু এতিয়া তেওঁ নিজে সেইটো কৰিব নোৱাৰিব এই নতুন যেটো বিল আহি আছে সেই বিল মতে সেইটো ডিসাইড কৰিব কোনোবা অফিচাৰ বা কোনোবা মেডিকেল বোৰ্ডে আৰু তেওঁলোকৰ হাতত কিন্তু এইটো পাৱাৰো দিয়া থাকিব যে তেওঁলোক যি ট্ৰান্সজেন্ডাৰ মানুহে এপিল কৰিব তাক নাকচ কৰাৰ তো আজি মই ট্ৰান্সজেন্ডাৰ মই ট্ৰান্স উইমেন ট্ৰান্স ম্যান মোৰ নিজৰ কথা মই নিজে ডিক্লেয়াৰ কৰিব নোৱাৰিম কোনোবা বেলেগ মানুহে মোৰ জেন্ডাৰটো নিৰ্ধাৰণ কৰি দিব আৰু সেকেন্ড পইণ্টটো মই মেনশন কৰিব বিচাৰো ইয়াতে যেটো খুবই ইম্পৰ্টেন্ট হেতু হল ট্ৰান্সজেন্ডাৰ যি আমব্ৰেলাৰ কথা নালছা ভাৰ্ডিক্টত আমাৰ সুপ্ৰিম কোৰ্টে কৈছিলে তাক কিন্তু সংকুচিত কৰা এটা প্ৰচেষ্টা কৰা হৈছে এতিয়াৰ পৰা এইটো বিল মতে ট্ৰান্সজেন্ডাৰ কোন হ'ব মই যদি হে বিল মতে আপোনালোকক কওঁ তেনেহলে সোশিও কালচাৰাল গ্ৰুপ তাৰমানে হিজৰা যোগতি আৰাবানী সেই গ্ৰুপৰ লগত যিসকল জড়িত তেওঁলোকে ট্ৰান্সজেন্ডাৰ বুলি স্বীকৃতি পাব আৰু আমাৰ নিচিনা ট্ৰান্স ম্যান ট্ৰান্স উইমেন জেন্ডাৰ কুৱেৰ জেন্ডাৰ ফ্লুইড ইমান যি আমাৰ ডাইভাৰ্স জেন্ডাৰ আছে তেওঁলোকক কিন্তু তেওঁলোকৰ যি আইডেন্টিটি তাক কিন্তু নাকচ কৰি দিয়া হ'ল আজি আমি এটা কথা মনত ৰাখিব লাগিব all hijras are transgender but all transgenders are not hijra আমাৰ যে আইডেন্টিটি হেতু কিন্তু ইৰেজ কৰি দিয়া হল হেতুটো আমি কেতিয়াও মানি লব নোৱাৰো কাৰণ আমাৰ আইডেন্টিটিক যদি কোনোবা ইৰেজ কৰিব বিচাৰে হেতু কেনেকে আমি মানি লম আমাৰ আইডেন্টিটিৰ প্ৰতি ইমান এটা ডাঙৰ ভাবুকি আহিছে তো মই সেই কাৰণে আপোনালোকক আপিল কৰিছো যে আপোনালোক সবে আজি আমাক সাপোৰ্ট দিয়ক আৰু এই নতুন যি ট্ৰান্সজেন্ডাৰ এমেন্ডমেন্ট বিল লোকসভাত উত্থাপন কৰা হৈছে তাৰ বিৰোধিতা কৰক আৰু এটা খুব ইম্পৰ্টেন্ট পইণ্ট এই বিলটো যেটো উল্লেখ কৰা হৈছে হেতু হল কোনোবা মানুহক যদি ট্ৰান্সজেন্ডাৰ হোৱাৰ ক্ষেত্ৰত কোনোবাই হেল্প কৰে তেওঁলোক কিন্তু কঠিন শাস্তিৰ সন্মুখীন হ'ব পাৰে হেতু মানে লাইফ ইমপ্ৰিজনমেন্ট হ'ব পাৰে 10 ইয়াৰ্স জেল হ'ব পাৰে তো আজি এই আইনটো কিন্তু সাংঘাতিকভাৱে মিসইউজ হোৱাৰ এটা চান্স আছে কাৰণ মোৰ মতে ট্ৰান্সজেন্ডাৰ হোৱাৰ কাৰণে বাধ্য কৰা এনেকা কোনো বাধ্য কৰিব নোৱাৰে আপুনি নিজে কি এটো নিজে আপুনি জানে আপোনাক ধৰি বান্ধি কোনোবাই ট্ৰান্সজেন্ডাৰ বনাব নোৱাৰে আৰু এটা কথা মন কৰিব সেই শাস্তি যেটো বিধান দিয়া হৈছে তাতে হেতু হল 10 ইয়াৰ্স বা লাইফ imprisonment কিন্তু ট্ৰান্সজেন্ডাৰ মানুহৰ লগত যদি কিবা ভায়োলেন্স হয় বহুত ধৰণৰ সেক্সুৱেল assault ৰেপ তেনেকুৱা বহুত কিবা কিবি ভায়োলেন্স হ'বই পাৰে তো হেতু ক্ষেত্ৰত কিন্তু যেটো শাস্তি মেয়াদটো হল অনলি 2 ইয়াৰ্স তো ইয়াৰ পৰা এটা মানে ডাবল স্ট্যান্ডাৰ্ড আমি ক'ব পাৰো হেতু ক্ষেত্ৰত গভৰ্নমেন্টে এটো কি ব্যৱস্থা লৈছে মই মানে বুজা নাই আৰু এই মিসইউজৰ যেটো কথা মই কলো আজি যদি কোনোবাই যদি ঘৰৰ পৰা খুব এট্ৰচিটিজ ফেস কৰে এনেকুৱা বহুত ফ্যামিলিজ আছে যত কিন্তু আমাৰ ট্ৰান্সজেন্ডাৰ ভাই ভনী
তেওঁলোক কিন্তু বহুতখিনি অত্যাচাৰৰ সন্মুখীন হয়, ঘৰত মানি নলয়, ঘৰৰ পৰা ওলাই দিয়ে। তেতিয়া তেওঁলোক যদি কোনোবা বন্ধু বা কোনো ছাপোৰ্ট গ্ৰুপৰ সহায় লয়, তেতিয়া তেওঁলোকৰ ওপৰত কিন্তু এনেকুৱা আইনী ব্যৱস্থা কোনোবাই ল'ব পাৰে। তো এই ধৰণৰ আইন কিন্তু ট্ৰান্সজেণ্ডাৰ মানুহৰ কাৰণে কোনো ভাল কিবা আনিব বুলি মই নাভাবো। তো সেইকাৰণে মই আপোনালোকক চবকে মই আপিল কৰিছো, আপোনালোকে চবে আমাক ছাপোৰ্ট দিয়ক, এই বিলখন যেন ৰিজেক্ট হয়। আৰু এটা কথা হ'ল, আমাৰ চবেইতো আমি যি হিজৰা কমিউনিটিৰ লগত জড়িত নহয়, হিজৰা কমিউনিটিক আমি সন্মান কৰোঁ, তেওঁলোকৰ যি প্ৰফেশ্যন, হিজৰা এটা বৃত্তি, এটা প্ৰফেশ্যন হয়, সেই বৃত্তিক আমি সন্মান কৰোঁ। তো চবে সেই হিজৰা বৃত্তিত যোগদান কৰিব নিবিচাৰে। আমাৰ ট্ৰান্সজেণ্ডাৰ কমিউনিটিৰ বহুত ভাই ভনী তেওঁলোক ইণ্ডিপেণ্ডেণ্টলি তেওঁলোক নিজৰ প্ৰফেশ্যনটো লৈ আগবাঢ়ি গৈ আছে। যেনেকে বহুত ডক্তৰ আছে, ইঞ্জিনিয়াৰ আছে, আৰু পঢ়া শুনা কৰি আছে বহুতে। তেওঁলোক মেইন ষ্ট্ৰীমৰ যি প্ৰফেশ্যন সেইবিলাক লৈ তেওঁলোক আগবাঢ়ি যাব বিচাৰিছে। তো আজি এই বিলটো যদি পাছ হৈ যায়, তেনেহ'লে কিন্তু তেওঁলোকৰ ভৱিষ্যত সংকটময় হ'ব। তো মই সেইকাৰণে গভৰ্ণমেণ্টক আপিল কৰি আছো, আপোনালোকে প্লিজ আকৌ এবাৰ ভাবক যে এই বিলটো কিন্তু ট্ৰান্সজেণ্ডাৰ কমিউনিটিৰ ভালৰ কাৰণে নহয়, আমাৰ কোনো ভাল নহ'ব এই বিলটোৰ পৰা, বৰঞ্চ আমাৰ ক্ষতি হ'ব। তো এই বিলটো অহাৰ পিছৰ পৰা আমাৰ ট্ৰান্স ভাই ভনী বহুতে কিন্তু বহুত ডিপ্ৰেশ্যনত আছে, কাৰণ চবে এটা নিজৰ অস্তিত্বৰ প্ৰতি এটা মানে ভাবুকি ফিল কৰিছে। মই তেওঁলোকক ক'ব বিচাৰো, আপোনালোকে মন মাৰি নাথাকিব, ডিপ্ৰেছ নহ'ব। আমি বহুতখিনি আগৰ পৰা যুঁজি আহিছো, যুঁজি পেলাই আজি আমি এই পৰ্যায়লৈ আহিছো। আজি 2014 আমাক স্বীকৃতি দিয়া হৈছে, নালছা ভাৰ্ডিক্ট হৈছে। এতিয়া আকৌ এটা ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন আমি হৈছো, আৰু আমি সেইটো কাৰণে যুঁজিব লাগিব। মই মোৰ ট্ৰান্স ভাই ভনী আৰু মোৰ LGBTQ যি ভাই ভনী আৰু আমাৰ কমিউনিটিৰ বাহিৰৰ সমাজৰ প্ৰত্যেকজন মানুহক, প্ৰত্যেকজন শুভবুদ্ধি সম্পন্ন মানুহক আৰু আমাৰ চিভিল ছ'চাইটি, তেওঁলোকক মই আপিল কৰিছো, আপোনালোকে আমাক ছাপোৰ্ট দিয়ক, আমি যেন এই যুঁজত সফল হওঁ আৰু এই বিলখন যেন নাকচ কৰিব পাৰোঁ। আমি এই ৰিগ্ৰেছিভ বিলটো নামানো, আৰু আমি আমাৰ আগৰ পৰ্যায়লৈ ঘূৰি যাব নিবিচাৰো, আমি আগুৱাই যাব বিচাৰো। এই বিলটো যেন ৰিজেক্ট হয়। No going back. Reject Transgender Amendment Bill 2026.